বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰামধেনুলৈ। বহুদিনৰ বিৰতিৰ পাছত এটা ভিডিঅ' লৈ আহিছোঁ। মই আগত এটা ভিডিঅ' বনাইছিলোঁ ঘৰ বনাওঁ বুলি। সেই ভিডিঅ'টো এটা পাৰ্ট 2 হিচাপে এই ভিডিঅ'টো বনাইছোঁ। অৰ্থাৎ তাত মই PVC ব্লক যিটো আছিলে সেই ইটাটো লগাই পিনি কেনেকৈ ঘৰ বনাব লাগে বা ইটাটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে কিছু কথা আপোনালোকক জনাইছিলোঁ সেই ভিডিঅ'টোত। আৰু ইতিমধ্যে মই ঘৰটো তলৰ ফ্ল'ৰটোত ৰঙা ইটা, অৰ্থাৎ যিটো পুৰণা আমাৰ ৰঙা ইটা বুলি কওঁ, যিটো মাটিৰ পৰা বনোৱা ইটা, পুৰণা ইটা ভাটাবিলাকত এই ইটাটো ৰঙা ইটাটো লগাইছোঁ তলৰ অংশখিনিত। গতিকে সেই তলৰ অংশখিনিত এই ৰঙা ইটাটো লগোৱাৰ লগে লগে আৰু ওপৰত মই ব্লক ইটাটো দিছোঁ। গতিকে দুইটা ইটাৰ মাজত পাৰ্থক্য কি সেই বিষয়ে মই কিছু কথা আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই দেখাব বিচাৰিছোঁ। এই ইটাটো মই ওপৰৰ অংশটো লগাইছোঁ, তো সেইখিনি বস্তু মই আপোনালোকক দেখাম। আৰু দুইটা ইটাৰ মাজত পাৰ্থক্য কি আছে সেইখিনি আপোনালোকে অকণমান গম পাব পাৰিব। তেতিয়া আপোনালোকে কোনটো ভাল বা কোনটো কি কাৰণে ভাল সেই বিষয়ে কিছু কথা আপোনালোকে অলপমান জানিব পাৰিব, আৰু সেইখিনি বিষয়ে মই এই ভিডিঅ'টোত জনাব বিচাৰিম আপোনালোকক। তো বন্ধুসকল চাওক, মই ওপৰৰ কিছু অংশত এটা সৰু ৰুম বনাইছোঁ। এই ৰুমটোত মই PVC ব্লক ইটাটো লগাই পিনি সম্পূৰ্ণ এই বগা ইটাটো লগাই মই ইয়াক বনাই আছোঁ। এই ওপৰৰ অংশখিনি আচলতে এই ওপৰত এই ইটাটো দিবলৈ অলপমান ভাল বুলি কয় এইটো কাৰণেই যে ইয়াৰ ৱেটটো কম, অৰ্থাৎ পাতল, সেইটো কাৰণে মই ওপৰৰ অংশটোত ইয়াক লগালোঁ। সেইটোৰ ওপৰত মই ভিডিঅ' ইতিমধ্যে বনাইছোঁ। কিন্তু কিনাৰৰ বাউণ্ডেৰীটো যিহেতু মই আগৰ পৰাই ৰঙা ইটা দিয়া আছিলে, গতিকে তাত ৰঙা ইটাটো মই লগাইছোঁ। মই যিহেতু 4 ইঞ্চি ইটা আনিছিলোঁ এই ইটাটো, আৰু ৰঙা ইটাটো যিহেতু 5 ইঞ্চি, গতিকে দুইটা ইটা অলপমান চাইজৰ পাৰ্থক্য এটা আছে। সেইকাৰণে মই তাত মানে বগা ইটাটো মই সম্পূৰ্ণৰূপে মাৰিব পৰা নাই, কিন্তু মাজৰ ৱালখিনিত মই বগা ইটা লগাইছোঁ। গতিকে আপোনালোকে দেখিছে। তো বন্ধুসকল, মোক আগৰ ভিডিঅ'টোত বহুজনে কমেণ্ট কৰি সুধিছিল যে বগা ইটাটো অৰ্থাৎ PVC ব্লকটো বহুতে কয় জইণ্টবিলাকত ফাটি যায়। তো এই বিষয়ে আপুনি কি মতামত দিব, মোৰ পৰা মতামত জানিব বিচাৰিছিল। তো আপোনালোকক মই বস্তু দুটামান দেখাইছোঁ। এয়া চাওক, এইটো এটা জইণ্ট দুটা ইটাৰ মাজত। এই জইণ্টটোত ই ফাটি গৈছে তলৰ পৰা। এইডোখৰলৈকে জইণ্ট আছিল এই দুটা ইটা, আৰু মই যিহেতু ইয়াত আঠাটো ইউজ কৰিছোঁ, মই ইয়াত বালি মছলাটো ইউজ কৰা নাই, আঠা ইউজ কৰিছোঁ। সেইটো মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ। কিন্তু এইডোখৰৰ পৰা চাওক আপোনালোকে, এইটো এটা জইণ্ট ইটা নহয়, কিন্তু এই ইটাটো সমানে তললৈকে ফাটি গৈছে। এনেকুৱা আৰু ফাট আছে, মই সেইকেইটা আপোনালোকক দেখাই লৈছোঁ। তাৰপিছত মই ক'ম যে এই কাৰণটো কি কাৰণে হয় আৰু ইয়াৰ পৰা বাচিবৰ কাৰণে কি কৰিব লগা থাকে। এইটো চাওক, এটা জইণ্ট। এই জইনৰ পৰা তলৰ ইটাটো, ভাল ইটাটো, ই সমান্তৰালভাৱে ইয়ালৈকে ফাটি গৈছে। আৰু এঠাইত আছে, মই সেইডোখৰ আপোনালোকক দেখাই লৈছোঁ। 3 ঠাইত হৈছিলে মোৰ এনেকুৱা। এইটো চাওক, এইটো কিন্তু ইয়াত জইণ্টটো ইয়াত আছে, আপোনালোকে দেখিছে, জইণ্ট ইয়াত আছে, কিন্তু ইটাটো বেলেগ ঠাইত ফাটি গৈছে। এই তলৰ পৰা ওপৰৰ পৰা একেবাৰে তলৰ ইয়ালৈকে ফাটি গ'ল। এইটো আপোনালোকে দেখিলে দুটা ইটা মোৰ মোটামুটি ফাটি গৈছে। এতিয়া এই ফটাটো কি কাৰণে হৈছে? আচলতে এই ইটাটো আপোনালোকে যেতিয়া ব্লকটো বহাব, তেওঁলোকৰ গাইডলাইনছৰ মতে, কোম্পানীৰ গাইডলাইনছৰ মতে আপুনি 4 জাপ, 1 2 3 4 জাপ বা 5 জাপ ইটাৰ ওপৰত আপুনি এনেকুৱা এটা PVC ঢালাই এটা আপুনি মাৰিব লাগে। দেখিছে, মই এটা PVC ঢালাই মাৰিছোঁ। এই ঢালাইটো এইটো দেখিছে আপোনালোকে, এনেকুৱাকৈ এটা ঢালাই মাৰিব লাগে। 4 জাপ বা 5 জাপ ইটা গঠাৰ পিছতেই আপোনালোকে এটা ঢালাই মাৰিব লাগে। কিন্তু মোৰ ইয়াত ঢালাইটো মই 8 জাপমান ইটা মৰাৰ পিছতহে ঢালাইটো মাৰিছোঁ। অৰ্থাৎ এইটো অলপ বহুত পিছত মাৰিলোঁ, যাৰ কাৰণে এইডোখৰ সম্পূৰ্ণ মুকলি হৈ আছিল। এই ঢালাইটো মৰা হোৱা নাছিলোঁ, সেইটো কাৰণে এই ঢালাইটো নমৰা আগতে এই অংশটো এনেকুৱাকৈ ফাটি গৈছিলে। অৰ্থাৎ ইয়াক আপুনি যদি 5 জাপ ইটা, এই ইটাটো মৰাৰ পিছত আপোনালোকে যদি ঢালাইটো, এই PVC ঢালাইটো যদি মাৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ এই ইটাটো নাফাটে। এইটো আচলতে তেওঁলোকৰ কোম্পানীৰ পৰা গাইডলাইনছ দিছিলে। মই কিন্তু সেইটো ফ'ল' কৰা হোৱা নাছিলে কাৰণে মোৰ হয়তো ফাটি গ'ল।
ইটাটো আপোনাৰ এইখন চক ৱাল, এই ৱালখন চাওক আপুনি, এই ৱালখনৰ ভীমটো স্কোৱাৰ বান্ধি থৈ দিয়া আছে। তাত যদি আপোনালোকে এই ইটাটো লগায়, অৰ্থাৎ স্কোৱাৰটো যদি বনাই লৈছে, ঢালাইটো সম্পূৰ্ণ ভীম বন্ধা আছে, তাৰ ভিতৰত যদি আপুনি ৱালখন বনায়, তেতিয়াহ'লে এই ৱালখন ফটাৰ কোনো সম্ভাৱনা নাথাকে। এইখন মোৰ ৱাল চাওক, এই ৱালখন ক'তো অকণমানো ফাট মেলা নাই, এই ৱালখন অকণমানো ফাট মেলা নাই। এইখন ৱালত চাওক আপোনালোকে, এই ৱালখন মই 5 জাপ হৈছে, 5 জাপ গাঁঠিছোঁ, তাৰপিছত মই সেই PVC ঢালাইটো মাৰি দিছোঁ। গতিকে এইটো ছিষ্টেমত যদি আপোনালোকে বনায়, তেতিয়াহ'লে আপোনালোকৰ এই ইটাটো ফাটিব লগা কোনো কাৰণ নাথাকে। কিন্তু আপোনালোকে ইয়াক 5 জাপ 6 জাপ বা 8 জাপমান গাঁঠি আপুনি PVC ঢালাইটো নমৰাকৈ যদি আপুনি কিছুদিন ইয়াক এৰি থৈ দিয়ে, তেতিয়াহ'লে কিন্তু ই ফাটি যোৱাৰ সম্ভাৱনা থাকে। জইণ্টবিলাকত হওক বা অন্য ঠাইত হ'লেও ই ফাটিব। গতিকে ইয়াৰ কাৰণটো হৈছে সেইটো। ইটাটোৰ আৰু এটা ভাল গুণ আছে, সেইটো মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা অনুভৱ কৰিছোঁ। সেইটো হৈছে কি যে আপুনি ইটাটো প্লাষ্টাৰ কৰোঁতে আপোনাৰ যথেষ্ট কম সংখ্যক বালি মছলা আপোনাক খাব। আপোনালোকে দেখিছে সমান হৈ গৈছে সম্পূৰ্ণ। এই সমানটোৰ কাৰণে ইয়াত আগা পিছা নহয়, যাৰ কাৰণে আপোনাৰ যেতিয়া ৱালখন আপুনি প্লাষ্টাৰিং কৰিব, তেতিয়া যথেষ্ট সংখ্যক কম মানে ইয়াত মছলা খাব বা মছলা লাগিব, বালি মছলা লাগিব, যাৰ কাৰণে আপোনাৰ খৰচৰ পৰিমাণটো কমি যাব। কিন্তু সেই অনুপাতে আপুনি যিটো ৰঙা ইটা আমি গাঁঠোঁ, তাত অকণমান হ'লেও এটা ছাইডে মিহি হয়, এটা ছাইডে সম্পূৰ্ণ মিহি হৈ যায়, কিন্তু অন্য ইটো ছাইডত মিহিটো কম হৈ যায়। গতিকে এফালে আপোনাৰ মছলাটো কমকৈ খাব, কিন্তু অন্য ছাইডত বালি মছলাটো যথেষ্ট সংখ্যক বেছিকৈ লাগিব। সেইটো কাৰণে সেই বস্তুটো কিন্তু ৰঙা ইটাৰ তুলনাত বগা ইটাটো কিন্তু আপুনি খৰচটো অলপ কম হয়। সেইটো কথা আপোনালোকে মনত ৰাখিবলগীয়া কথা। বগা ইটাটো মই আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ, কিয় মই তলত লগাব নালাগে বুলি কৈছোঁ। এয়া চাওক, এখন সৰু হেকচুৰ ভঙা এটা টুকুৰা মই লৈছোঁ, আৰু এইটো এটা বগা ইটা। মই ইয়াৰ ওপৰত চাওক, এনেকৈ মাৰি দিছোঁ। ই চাওক লাহে লাহে দ হৈ গৈ আছে, অৰ্থাৎ ইয়াক কাটিবৰ কাৰণে যথেষ্ট উজু, খুব সোনকালে ইয়াক কাটি দিব পাৰি। দেখিলে নহয়, খুব কোমল ইটাটো। গতিকে তলত যদি আপুনি লগায়, সৰু এটা হাতুৰিয়ে হওক বা অন্য কিবা সৰু সঁজুলিয়ে হওক, ইয়াক ফুটা কৰিবলৈ যথেষ্ট সুবিধা হ'ব। সেইকাৰণে মই ভাবিলোঁ যে কি বগা ইটাটো তলত লগোৱাতকৈ ইয়াক তলত ৰঙা ইটা লগাওঁ, ওপৰত বগা ইটা লগাবলৈ সুবিধা হ'ব, পাতল যিহেতু। গতিকে এইটো কথা আপোনালোকে চাব এই ইটাটোৰ ক্ষেত্ৰত। গতিকে বন্ধুসকল, আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যিখিনি মই জানো, এটা সৰু ভিডিঅ', সেইখিনি কথা আপোনালোকক অকণমান জনাই লৈছোঁ। পৰৱৰ্তী সময়ত মই ঘৰটো সম্পূৰ্ণ হ'লে এই ঘৰটোৰ বিষয়ে মই কিছু কথা আপোনালোকক জনাব বিচাৰিম, আৰু এটা ভিডিঅ' পাৰ্ট বনাম। সেইটোত আপোনালোকে সকলোখিনি তথ্য গম পাব। কিন্তু আজি মই বিশেষকৈ ৰঙা ইটা আৰু বগা ইটাটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।